हेलो हेलो माइक टेस्टिंग 1 to 4 1 to 4 1 to 4 ओ यार ठीक নাই ঐ কেনে গল ঠিক করো আপুনি দেখোন ঠিক কৰাই নাই ঠিক কৰি দেখো 1 2 3 4 হেল্ল মাইক টেস্টিং 1 2 3 4 অ ঠিক আছে অলরাইট সব ওকে আছে ঠিক আছে हेलो ladies and gentlemen welcome to our disco divane আমাৰ মাজত আছে অসমৰ বিভিন্ন গাঁৱৰ পৰা অহা 5 গৰাকী গায়ক গায়িকা যিসকলে আজি ইয়াত পৰিৱেশন কৰিব নিজৰ গানৰ কিন্তু গান নিজাও নহয় গান গাব লাগিব আমাৰ মতে কিন্তু সম্পূৰ্ণ কথা শুনিব কথাটো এনেকুৱা ধৰণৰ হ'ল যে আমি যিকোনো বস্তু এটা গান গাবলৈ দিম সেই গানটো মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত আপুনি গাব লাগিব যদি 5 ছেকেণ্ডৰ ভিতৰত গাব নোৱাৰে তেন্তে আপোনাকে ওলাই যাব ঠিক আছে আহক আমি আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে আমি সকলোকে পৰিচয় কৰাই দিম হয় চুকত আছে আমাৰ অসমৰ পৰা কোনো বিখ্যাত নোহোৱা ছোৱালী লেডিজ ফিংগাৰ আই মিন টু চে তাই নাম তোমাৰ নামটো কি আছিলে ভণ্টি হয় মোৰ নাম লেডিজ ফিংগাৰ হয় মোৰ নাম ভিন্দি হাজৰিকা মোৰ ঘৰ কুকুৰাঝাৰত আৰু এই আমাৰ মাজত আছে পাপাজী আপোনাৰ নামটো কৈ দিয়ক ৰাইজক মোৰ নাম বলবিন্দৰ সিং হে বলবিন্দৰ সিং মোৰ ঘৰ এই ওচৰতে মানে নগাঁও ডিষ্ট্ৰিক্টতে ৱাহ পাপাজী বৰ ধুনীয়া অসমীয়া কথা কয় নহয় মোৰ মা দেউতা চব ঘৰৰ মানুহ ইয়াতে জন্ম হোৱা আৰু আপুনি ছাৰ মা দেউতা মোৰ যদি ইয়াতে জন্ম হয় মই কি পাকিস্তানত জন্ম হ'মগৈ নি মই ইয়াতে জন্ম হওঁ ছাৰ অ'কে তেন্তে আমাৰ চুকত আছে পাৰ্পল গাৰ্ল তোমাৰ নামটো কৈ দিয়া আৰু তোমাৰ ঘৰটো কোন জেগাত সোনকালে কৈ দিয়া মোৰ নাম টুইংকল গগৈ মোৰ ঘৰ শিৱসাগৰৰ ওচৰতে অ'কে ভাইটি তোমাৰ নামটো ধাউকে কৈ দিয়াচোন তোমাৰ ঘৰ ক'ত তোমাৰ নাম কি চব কটকে কৈ দিয়া না ভাই মোৰ নাম ৰামপ্ৰসাদ যাদৱ মোৰ ঘৰ আগৰতলা অ'কে আপোনাৰ কৈ দিয়ক আপোনাৰ নাম কি আপোনাৰ ঘৰ কি মোৰ নাম ৰাজীৱ ঠাকুৰ মোৰ ঘৰ শিলচৰ গেম মই জিকিম মই অ'কে গেমটো য'ত জিতেগা वही ছেকেণ্ডত য'ত হাৰেগা वही বন্দৰ মানে যোনে জিকিব ন সি 1,02,000 টকা কেছ মানি পাব আৰু যোনে হাৰিব ন সি ঘৰলৈ গুচি যাবগৈ ঠিক আছে তেন্তে আমি এতিয়া গেমটো আৰম্ভ কৰোঁ অ'কে সদায় লেডিজ ফাৰ্ষ্ট তেন্তে আমি লেডিজ হিচাপে গাবলৈ আৰম্ভ কৰোঁ আমাৰ পিংক গাৰ্ল তুমি আৰম্ভ কৰা গাবলৈ তোমাক গাবলৈ দিছোঁ মই পৃথিৱী এতিয়া পৃথিৱীখন লৈ তুমি এটা গান গোৱা মাত্ৰ 2 লাইন গালে হ'ব তোমাৰ হাতত আছে মাত্ৰ 5 ছেকেণ্ড তোমাৰ টাইম আৰম্ভ হৈছে পৃথিৱীলৈ কি গাম য়েছ মনত পৰিলে दुनिया हसीनों का मेला मेले में दिल अकेला दुनिया हसीनों का मेला বঢ়িয়া তুমি ফাৰ্ষ্ট ৰাউণ্ড জিকিলা তুমি পালা 10 পইণ্ট এতিয়া গাব আমাৰ পাপাজী আপুনি পানীৰ ওপৰত এটা গান গাওক मुझे पीने का शौक नहीं पीता हूँ गम भुलाने को लिए ৰ'ব আপোনাৰ পানী কৈছিলে আপুনি পিনে কা চখ নহয় বুলি ক'লে কি আপুনি কি ক'লে এইবিলাক सुहा भाई पीने का शौक नहीं मतलब पीना माने খোৱা पीना माने लिक्विड माने কি পানী সেই পানীও লিকুইডতে পৰে সেইকাৰণে আমি গানটো গাব পাৰোঁ মোৰ ভুল নাই মই জিকিলোঁ 10 পইণ্ট এক্সেলেণ্ট পাপাজী আপুনি পালে 10 পইণ্ট এতিয়া দাদা আপুনি কওক ঠাণ্ডা আপুনি কওক গান ঠাণ্ডাত পৰি যাবনি দিবা তোমাৰ গাভৰুতে হাত আপোনাক ঠাণ্ডা লৈ গানটো গাবলৈ দিছিল আপুনি চেঁচা বুলি গানটো গালে ছাৰ ঠাণ্ডা চেঁচা একেটাই সেইকাৰণে মই ঠাণ্ডাটো চেঁচালৈ গানটো গালোঁ বস্তুটো চাই বুজিলে নাই য়েছ ইউ আৰ ৰাইট আপুনি পালে 10 পইণ্ট এতিয়া মই গাম গোৱা তুমি গাবা ভাবি লওঁ তুমি ঘৰৰ ওপৰত গান এটা গোৱা তুমি ঘৰৰ হৈ তুমি গান এটা গোৱা ঠিক আছে घर से निकलते ही कुछ दूर चलते ही रास्ते में उनका घर से निकलते ही এক্সেলেণ্ট তুমিও পালা 10 পইণ্ট এতিয়া আমি ছেকেণ্ড ৰাউণ্ড আৰম্ভ কৰোঁ ছাৰ মই থাকিয়ে গ'লোঁ গাবলৈ কোনো মই দেখাই নাই ছাৰ মই ৰামপ্ৰসাদ যাদৱ তই গান গাবি ABCDৰ ওপৰত গা ABCDৰ ওপৰত গান এটা গাই দে ছাৰ গানটো নিজে বনাই গালে হ'বনে অঁ হ'ব তই গাব পাৰ ছাৰ গানটো মোৰ কম্প'জিশ্যন দেই ছাৰ মই গানটো মাত্ৰ বনাই গাইছোঁ ভুল হ'লে ক্ষমা কৰি দিব ৰাইজে অ'কে ছাৰ A for আপেল B for বৰা আপেল C for ছটা আপেল D for ডাঙৰ আপেল E for ইমান ডাঙৰ এপল F for ফাল্টু এপেল G for গাহৰি এপেল এইটোৱে গোটেই আপেলে গোটেই আপেলেই গালে আৰু যা তোকো দিছোঁ 10 পইণ্ট
এতিয়া চবৰে পইণ্ট চব বৰাবৰ হৈ গ'ল এতিয়া আমি আৰম্ভ কৰোঁ ছেকেণ্ড ৰাউণ্ড মা মোৰ হাগিব লাগিছে তেন্তে বন্ধুসকল আমি পাৰ্টটো বনাব লাগিব মোৰ বৰ জোৰে হাগিব লাগিছে নেক্সট পাৰ্টটো বনালে বেছি ভাল হ'ব আহোঁ মই এতিয়া যাওঁ মাই গড হাগিব লাগিছে নোৱাৰি আৰু ৰ'ব মই যাওঁ নেক্সট পাৰ্টত আকৌ লগ পাম